হেল্ল' আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ। আজি মই আকৌ উপস্থিত আছোঁ, এইটো দেখিছে ভেলাঘৰত। আৰু আজি 2 নম্বৰ দিন খানা খোৱা, মানে মেজি ঘৰত ভোজ খোৱাৰ। যিহেতু আমি 1 মাঘত মেজিটো জুই দিয়া হয়, গতিকে আজি জুই দিয়া নহ'ল, অহাকাইলৈ জুই দিয়া হ'ব। গতিকে আজি ৰাতি আকৌ খানা চলিব। তো মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ভেলাঘৰৰ কাষত। এইটো এয়া পানী লৈ আহি আছোঁ দেই, পূৰা ব্যৱস্থা চলি আছে। আজি আকৌ মাংস চলিব। আজি বৰ বিশেষ নাই, চিকেন আছে, ব্ৰইলাৰ অনা হৈছে। আৰু দেখাই থাকিম আৰু চাই থাকিব। আশা কৰিছোঁ আপোনালোকে ভালে আছে, আপোনালোকৰ ভিউ ভালে ভালে গৈ আছে। তো বলক তেনে আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যোগাযোগ চলি আছে লাহে লাহে, কিছু সময়ৰ পিছত আৰম্ভ হ'ব। আৰু আৰম্ভ হৈছে আৰু দেই। এইটো মাংস দি দিছে একদম পুৰা চৌকাত। অলপ পিছত ৰেডি হৈ যাব। ভাতটো বনিলে দেই, এইটো ভাত জিৰা ৰাইচ অলপ হৈছে বাৰু, একো নাই চলিব। এইটো আকৌ এটা বনিব পুৰা এইবাৰ কেনেকৈ পুৰা জুইত দি আছোঁ। পুৰি ব্ৰইলাৰ মাংস পুৰি পুৰা দিম। এইটো মাংস পুৰি আছোঁ। আৰু এইফালে চাওক কিন্তু ভাহ পৰি আছে দেই। এইটো খাতাৰনাক বস্তু, কিন্তু এইটো সন্ধিয়াৰ হয়, এইটো সদায় লাগিব। মানে চাহ হয় দেই, বেলেগ একো নাভাবিব, চাহে খাই আছোঁ। সেইটো নহয়, কিন্তু সেইটো নহয় দেই। এইটো আমাৰ MBK, সেইটো আমাৰ আজিৰ কাৰিকৰ। তাৰপিছত বাকী এইকেইটা আছেই, চব পল্টনকেইটা লৈ আছে দেই। চাক পুৰা ৰেডি দেই, একদম মাংস পৰিলোঁ পুৰা একদম টিপটপ তৈয়াৰ কৰিছোঁ। এতিয়া খাম আৰু। এতিয়া বহু সময়ৰ পিছত মানে খানা চানা বনাই ৰেডি হ'ল, একদম চব খোৱাত ব্যস্ত দেই। আমাৰ ডেকাহঁতে যথেষ্টখিনি কষ্ট কৰি এইখিনি যোগাৰ কৰিলে। আৰু এইটো আমাৰ মাষ্টাৰ মুকুল মাষ্টাৰ, পুৰা কালি খাব পৰা নাই বোলে, আজি ঠিকছে খা দেই। পুৰা খা একদম পুৰা 500 পুৰা হজম কৰ। আৰু ইও পুৰা 500 হজম কৰিছে। জয়ৰাম। আৰু এইটো আমাৰ ছাৰ এটা, একদম পুৰা মাৰি আছো, কিন্তু এটাই কমি গৈছে, গাহৰি জেগাত ব্ৰইলাৰ আহি গৈছে। ভেৰি ভেৰি দুখেৰ কথা। এইটো আমাৰ ছাৰ, ইও পুৰা মাৰি আছে। এইটো জীৱন ছাৰ। তাৰপিছত এইফালে আছে এই ছাৰো পুৰা মাৰি আছে। মোবাইল ফোন লগাই আছে নেকি? অঁ, এইটো এতিয়া নাই ফোন চোন। আমাৰ এই ছাৰো পুৰা ব্যস্ত, পুৰা মাৰি আছে, পুৰা হজম কৰ। আমাৰ এই ছাৰটো পুৰা আনিছে আমাৰ ছাৰ। কিবা একটা কওক ছাৰ, কিবা এটা কওক। খাই আছো আৰু মজাকে খাই আছো, বঢ়িয়া খাই আছো আৰু এনজয় কৰি আছো ভোগালী বিহু। পুৰা আৰু লাগিব নেকি কিবা? হৈ গ'ল, একদম ভেৰি গুড, বঢ়িয়া খাইছে দেই ছাৰে। আৰু এইটো আমাৰ বুলেন। তই কিবা কবি নেকি? কি কম আমি আজি আহিছিলো গাহৰি মাংস খাম বুলি, কিন্তু গাহৰি মাংস নাপালো, ব্ৰইলাৰে খাবলগীয়া হৈ গ'ল। আৰু বহুতে আফচোচ কৰি আছে যে চবেই কয়, মানে আশা কৰিছিলে যে গাহৰি খাম বুলি, কিন্তু ব্ৰইলাৰ হৈ গ'ল। বহুত দূৰ গ'লো, ঢেকীয়াজুলিৰ পৰা গ'লো, কিন্তু গাহৰি নাপালো। আমাৰ এইফালে আছে ৰঞ্জিত ছাৰ। ৰঞ্জিত ছাৰ, মোৰ ক'বলগীয়াটো বৰ বিশেষ একোৱেই নাই, আৰু মই নকওঁ বুলি ভাবিছোঁ। খানা খাব আৰম্ভ কৰিছে আৰু আৰম্ভ কৰি দে, বঢ়িয়া আছে খা। এইফালে আছে আমাৰ টংকে ছাৰ। টংকে ছাৰ, কিবা কবি নেকি? বিশেষ মোৰ ক'বলৈ নাই বাৰু, কিন্তু ল'ৰাকেইটা যোনটো বনাইছে বহুত সোৱাদ লাগিছে খাবলৈ, ভাল পাইছে হা। আৰু আজি আমাৰ মেইন মিস্ত্ৰীটো হ'ল এইফালে। এইফালে দেখা
চপনা কাকা দিয়ে আজি আমাৰ মেইন মিস্ত্ৰী দেই বঢ়িয়া বনাইছে দেই ৰাইজক বনাই মানে মোৰ আনন্দ লাগিলে আৰু এইটো কাৰণে বনাই মেলি দিলোঁ ৰাইজক খুৱাইছোঁ মই মনটো আনন্দ লাগিলে বনাই আছোঁ নাই আজি খানাটো বঢ়িয়া বনাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিনা গাইজ আৰু মাজে মাজে দুই এটা মাৰ্জিত ভাষা শুনিবলৈ পাইছে দেই একদম বেয়া নাপাব ল'ৰাখিনি আছে চব মানে এইটো আৰু ব্যৱহাৰ কৰেই গতিকে ক্ষমা বিচাৰিছোঁ মোৰ ফালৰ পৰা চব মানে মোটামুটি খোৱা বোৱা আজৰি হৈছে আৰু একদম ল'ৰাখিনি যথেষ্ট কষ্ট কৰিলে দিনটো আৰু দুদিনমান মেজিটো বনাওঁতে লাগি গ'ল খানাটো যথেষ্ট ধুনীয়া বনাইছিল আজি খাই ভাল লাগিল গতিকে আপোনালোকেও কেনেধৰণে আয়োজন কৰিছিলে জনাব পুৰা চৰ্দি একদম পুৰা চব ৰাইজ ব্যস্ত মানে খানা খোৱাত একদম পুৰা ব্যস্ত আৰু ঠাণ্ডাটো যথেষ্ট চাব মোৰ ভিডিঅ'টি মেজি ঘৰৰ পৰা দ্বিতীয় দিনা ভোজ খোৱাৰ আৰু কেনে হৈছে জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বৰ বিশেষ নকওঁ আৰু এতিয়া আমাৰ মানে ডান্সিং প্ৰগ্ৰাম আছে ডান্সিং প্ৰগ্ৰামটো ৰেকৰ্ড নকৰোঁ কাৰণ এইটো অলপ প্ৰাইভেটেই ৰাখিম গতিকে আজিলৈ বাই বাই জয় অসম मैं तो यहाँ जीता रहा सारे गम दिल के भुला के दे के तुम्हें सारी खुशी এইটো হৈছে ৰাতি 1:30 বজাৰ দৃশ্য দেই পুৰা একদম ডান্স চান্স চলি আছে গাইজ বিহুৰ এয়া হৈছে আনন্দ ফূৰ্তি